মই সাতুৰি আনিমগৈ তোক তোৰে মৰমৰে সুৰভি পৰশে সাহসী কৰিছে মোক ৰয়া বয়া হেই কিন্তু ফালতু নিচিনা কথা গান এটা সুখে গাব নিদিওঁ হেই এই ৰহে তহঁতে গানৰ লগত লাগি আছ আজি দেখোন স্কুলত নতুন মাষ্টৰ অহাৰ কথা আছিলে কিবা বোলে প্ৰশ্ন সুধিব মনত নাই নেকি হয় দে মই পাহৰিছিলোঁগে সেই এতিয়া কেইটামান বাজিল বাৰু এতিয়া 7:30 বাজিল বেছি সময় হোৱা নহয় হাও সেইটো আমেৰিকা দেখোনে চা কি আমেৰিকা ক'ত যাওঁ তই ঘৰৰ পৰা ভাগি ফুৰিছোঁ মই আজি স্কুল নাযাওঁ বুলি ভাবিছোঁ নতুন মাষ্টৰ কিবা প্ৰশ্ন সুধিব বুলি কৈছিলে নতুন মাষ্টৰ প্ৰশ্ন সুধিব বুলি তই স্কুল নাযাওঁ সেই আমেৰিকা তই এনেই টেনশ্যন কৰিছ ইমান ডাঙৰ প্ৰশ্ন নুসুধে নহয় তোৰ মাৰ নাম কি দেউতাৰ নাম কি সেইবিলাকহে সুধিব আৰু তোৰ পইচা ল'ব আৰু বেলেগ কথা একো নুসুধে নহয় ইমান ভয় কৰিবলগীয়া একো নাই হেই ছাৰে ইমান প্ৰশ্ন নুসুধেতো অভিয়ে ঠিকেই কথা কৈছে আমিহে পাৰিলে সুধিম তই কিয় ভয় কৰিছ হেই এই হয় নেকি তেনেহ'লে স্কুল যাম বাৰু মই কিন্তু লুকাইহে থাকিম নেকি স্কুলত বোলে গৈ ল'বলৈ সি লুকাই থাকে চালা এনেকুৱা ধুৰন্ধৰ পোৱালি ঐ দেৰি হ'ব ব'ল এতিয়া যাওঁ ব'লা 8টা বাজিব দিয়া গা পা ধুওঁতেতো 8টা বাজিবই ন ব'ল দে ব'ল যাওঁ গৈ সোনকালে যাব লাগে নহ'লে দেৰি হ'ব বয়া বৈ কেতিয়াবা মই এনেকুৱা থাপৰ মাৰিম নহয় আৰে 9টা বাজিল দেখোন আৰে ইমান দেৰি হ'ল মই আজি স্কুল অহা ঐ তই ক'ত যাৱ কিয় ইমান সময়লৈকে ক্লাছ কৰা নাই নেকি 9টা বাজিল দেখোন এতিয়া নাই ক্লাছ কৰিব কিন্তু মই লেট্ৰিনলৈ যাওঁ তাৰমানে ক্লাছ কৰা নাই ন নাই কৰা ই স্কুল আজি নাহিব বুলিয়ে ভাবিছিলোঁ মই চাবা বাপৰে তই দেখোন বৰ বেলেগ গান মাৰিলি ৰে বন্ধু আৰু সোনকালে যদি প্ৰেমত পৰে মা বাপে ঘৰত সোনকালে নাদি নেদেখে কি দেখে ৰে তৰা দৈ বাঁহচুঙা দৈ বিয়া পাছত কাম নজনিলে ঘৰত থৈ আহিমগৈ বাপৰে অভি তোকো কিন্তু মানিছো ঘৰত থৈ আহিবি কাম নজনিলে ইহঁতৰ গান শুনিলে মানুহ পাগল হ'ব লাগিব তুমি ঠিকে কৈছা গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ আমাৰ স্কুললৈ আজি নতুনকৈ ছাৰ এজন আহিব বুলি শুনিছিলোঁ নাহিব নেকি ছাৰ আজি আহি আছে তোমালোকে আৰু অলপ সময় পাছতে তেওঁক লগ পাবা আৰু শুনা তেখেতে আহি তোমালোকক কিছুমান প্ৰশ্ন সুধিব পাৰে তোমালোকে কিন্তু ভালকৈ উত্তৰ দিবা হ'ব ছাৰ একদম টেনশ্যনে ল'ব নালাগে ঠিক আছে আৰু অলপ সময় পাছতে তোমালোকে তেওঁক লগ পাবা এতিয়া মই যাওঁ তোমালোকৰ কথাটো ক'বলৈহে লৈ আহিছিলোঁ ওকে ছাৰ বা আহি পেলাই আমাক কি বা প্ৰশ্ন সুধিব ঠিক নাই আৰু আৰে আমিও সুধিমতো মই এটা প্ৰশ্ন সুধিম বুলি ঘৰৰ পৰা ভাবি আহিছোঁ বাপৰে কি ছাৰক প্ৰশ্ন সুধিম বুলি তই ঘৰৰ পৰা ভাবি আহিছ নমস্কাৰ হাও বোম পেট দেখোনে প্ৰকাশ হেই মনে থাক চেহাৰা দেখা নাই কি WWE খেলা একে ঘুচে গোৱাল ফটো উৰাই দিব আচ্ছা মই তোমালোকক আজিৰ পৰা এই ক্লাছতে পঢ়াম হ'ব ছাৰ পিছে তোমালোকৰ নাম কেইটা এফালৰ পৰা কৈ যোৱাচোন নমস্কাৰ মোৰ নাম অভিজিত মানে চবে অভি বুলি মাতে অভিজিত টেকাদলৈ আৰু মোৰ নাম মিঞ্জু কলিতা ছাৰে এফালৰ পৰাহে কৈ যাব দিছে তই মই নকওঁতে যে মাত দিলি তেপেচকে কাৰণটো কি হ'ব দিয়া কাজিয়া নকৰিবা কোৱাচোন বাৰু তোমাৰ নামটো কি ছাৰ মোৰ নাম প্ৰকাশ দেউৰজা নমস্কাৰ ছাৰ মোৰ নাম চায়নিকা দেউৰী আৰু মোৰ নাম পৰি বৰদলৈ আচ্ছা ভাল লাগিল তোমালোকৰ লগত চিনাকি আচ্ছা তোমালোকে কোনে কি কৰি ভাল পোৱা কোৱাচোন বাৰু মই ছবি আঁকি ভাল পাওঁ মই গান গাই ভাল পাওঁ ছাৰ মই খেলি ভাল পাওঁ ছাৰ ফুটবল খেল আৰু তুমি কি ভাল পোৱা কোৱাচোন মই ছাৰ গোটেই পৃথিৱীখনেই ভাল পাওঁ কাৰণ আমি থকা পৃথিৱীখন দেখিবলৈ বৰ সুন্দৰ আৰু আমোদজনক ঠিকেই কৈছা তুমি ঠিক কথাই কৈছা বাৰু তোমাক কৈছো গান গাই ভাল পোৱাজন তুমি ইয়ালৈ আহাচোন গান এটা গাই দি আহিচোন গান গাব লাগিব মই বাপৰে আৰে কি ভাবিছা নাই ছাৰ নাই একো ভাবা নাই ৰ'ব গৈছে ৰ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম হৈছে মিঞ্জু কলিতা
দে হ'ব দে চবেই জানে খালি গানটো গা হেই কোনোবা গান গান গোৱা আগতো এনেকে কয় দে হ'ব দিয়া কাজিয়া পেচাল নকৰিবা মা মোক পেটলা দৰাছা তয়ো আন এটা লৈ যা তয়ো যাবি মই যামগৈ ঘৰখন যি হয় হ'ব যা মোৰেনো নুমাৰ নাকত হেঙুনি লেদাই পেদাই লাগে চিজলে তেৰি আৰে এইবোৰ কি গাইছা নাই ছাৰ ঠিকে গাইছো মই কি ভুলকে গোৱা দেখিলে আপুনি ছাৰ আপুনি মানে শুনা নাই নেকি মানিকে মাগে হিতে মানে মে দুডা হেঙুমাৰি সেই গানটো মানে মই অসমীয়াত অনুবাদ কৰিছো আৰু অসমীয়াত এইটো হ'ব ছাৰ হে কি কৈছা এইবোৰ চুপ মনে মনে যোৱা আৰু বহি থকা হ'ব ছাৰ হ'ব আৰু তোমাক কৈছো এই চাইডত থকাজন আহাচোন এইফালে কি ছাৰ কওকচোন তুমি এই মেপখন দেখিছা নহয় হয় ছাৰ দেখিছো সেই মেপখনলৈ চাই পেলাই কোৱা তুমি আমেৰিকা কোনখন আৰু ক'ত আছে ছাৰ সেইটো কথা সেইটোতো মই বহা জেগাৰ পৰাই ক'ব পাৰিলো হয় কি ক'লা তুমি বহা জেগাৰ পৰাই দেখুৱাব পাৰিবা হয় ছাৰ মই চকু মুদিয়ে ক'ব পাৰো আমেৰিকা বৰ্তমান লেটিনৰ ভিতৰত আছে আপুনি আহিব বুলিয়ে সি আজি লেটিনৰ ভিতৰতে লুকাই আছে কি আমেৰিকা লেটিনৰ ভিতৰত আছে হয় ছাৰ আছে আমেৰিকা লেটিনৰ ভিতৰতে আছে মই যেতিয়া স্কুল আহিছিলো সি লেটিনৰ ভিতৰত লুকাব গৈছিল মোক পাগল নকৰিবি এতিয়া যা বেঞ্চত বহি থাকগৈ মাষ্টৰে কিয় এনেকে কয় কিবা মেণ্টেল প্ৰব্লেম আছে চাগে আৰে মোৰ তেনেকুৱাই লাগিছে মিঞ্জু তই কিবা প্ৰশ্ন সুধিম বুলি কৈছিলি নহয় সুধচোন কি প্ৰশ্ন সুধিম ৰ তোমালোকে কি ফুচফুচাই আছা কোৱা কিবা সুধিব আছে যদি তাকে শুনাচোন কি সুধে ছাৰ আপুনিতো নিগনি নিশ্চয় দেখিছে দেখিছো কি হ'লনো তাতে কোৱাচোন ছাৰ নিগনিটো চাউল খায় নহয় জানো ছাৰ নিগনিয়ে বগা বগা চাউল খাই পেলাই কিয় কোলা কোলা হাগে তোক ইয়ালৈ আনি পেলাই যদি এক ভুকু দিম পেনে চেনে ৰঙাকে ওলাই যাব তাৰপিছত গম পাবি নিগনিয়ে কিয় কোলা কোলা হাগে চালা এই চবে মোক পাগল কৰি মাৰিব হাও পেনে চেনে কি ৰঙাকে ওলা কথা ক'লো অভি যা গৈ পেলাই ভুকুটো মাৰিব দে তেতিয়াই গম পাবি এনেই হাই তোক গুলিয়াই দিম বুলি কৈছে ভুকু মাৰি তই আৰু প্ৰশ্ন বিচাৰি নাপালি চাল্লা তই কি ভাল কৰি আমেৰিকা লেটিনত থাকে আমেৰিকা লেটিনত থাকে এই কুকুৰৰ বাচ্চা গৈ পেলাই লেটিনত চাই গৈ আমেৰিকা লেটিনত আছে নে নাই যা হাই বন্ধু বান্ধৱীসকল ভিডিঅ' চাই কেনেকৈ পালে ভিডিঅ' চাই যদি আপোনালোকে জীৱনত অকণমান হ'লে আনন্দ উপভোগ কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ল'ব যেতিয়া আমি এনেধৰণৰ ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবলৈ পাই থাকিব তেনেহ'লে বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই